হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক আজি মানে নদী কাষৰীয়া মানুহৰ প্ৰধান সমস্যাৰ বিষয়ে দেখুৱাইছোঁ। এই সমস্যা আমাৰ ইয়াতো আছে, মানে অসমৰ বহু জেগাতে সমস্যা সন্মুখীন হ'বলগীয়া হৈছে। যেনে চাওক আপোনালোকে মানে এই আলিটো তুলিছে, চাওক যেন মানে আলিটো তুলি একো অৰ্থই হোৱা নাই। আপোনালোকে চাওক এইটো চাওক, এয়ালৈকে পানী পায়হি। এইডোখৰ ভাঙিবলৈনো কিমান দেৰি আছে, ভাঙি উটুৱালৈ গ'লে এইপিনে এখন গাঁও চাওক, ভেবেলি, চিচিবৰ গাঁও, গড়মৰা, মানে সাতলা চুক এখন গাঁও হৈ নাথাকিব। নদী ইমানো যদি পায়হি এই গাঁও কি হৈ থাকিব। আৰু যেন এই আলিটো তুলিছে, আলিটো চাওক, এই আলি তুলিছে মানে হেৰিটো সমানেই যেন মুখত পাউডাৰ সানিছে, যেন তেনেকুৱাকৈ আলি তুলিছে। নহয়, আলি তোলাৰ অৰ্থ একো নাই, তোলাতকৈ নোতোলাই ভাল। আৰু চাওক, আলি তুলিছে মানে এজাক বৰষুণ দিলে এনেকুৱা হৈ যায়, আলি মাটি গোটেইখিনি উটুৱাইও তললৈ লৈ যায়। তো আলি তোলাতকৈ মানে এনেই মুখত পাউডাৰ সনা দৰে হয়, এনেকৈ তোলাতকৈ মানে বহুত প্ৰব্লেম হয়। আপোনালোকে এই ভিডিঅ'টো যোনে চাই আছে, মানে আপোনালোকৰ জেগাতো এনেকুৱা সমস্যা থাকিব পাৰে, যাৰ ঘৰ নদী কাষৰত আছে। আমাৰ ঘৰো নদী কাষৰতে আছে। এইবোৰ এনেকৈ আলি তুলিছে, চাওক ৰিংগাত চাওক, নদী পানী ইমানখিনিমান পায়হি এইডোখৰত। এজাক বৰষুণ দিলে মানে গোটেই বালিখিনি উটুৱাইও তলত পেলাই দিয়ে। এইটো আপোনালোকে মানে যাৰ নদী কাষৰত ঘৰ ন, সকলোৱে এনেকুৱা মানে প্ৰব্লেম সমাধান কৰিবলৈ চেষ্টা কৰক, মানে যাতে চৰকাৰে এইবোৰ বুজি পায়। আমাৰ বহুত প্ৰব্লেম আছে ইয়াতে। নদী এতিয়া ইমান নাই বহা বাৰু, চাওক ইমান নাই বহা মানে বাঢ়িলে তেতিয়াও বহুত তলৰ পায়। সেইটো কাৰণে আজি মই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আপোনালোকৰ মানে ঘৰৰ ওচৰতো বা নিজৰ জেগাত এনেকুৱা সমস্যা নাথাকিব পাৰে, মানে গাঁৱৰ ওচৰৰ মানুহত আছে, গাঁৱৰ ওচৰৰ মানে বেলেগ গাঁৱত থাকিব পাৰে। আপোনালোকে সেইবোৰ সকলোৱে মানে সমাধান কৰিবলৈ চেষ্টা কৰক। আমি কৰিলেও মানে ইমান আমাৰ দুখীয়া মানুহ ন, ইমান টকা ক'ত পামনো, কৰিবলৈ আমাৰ দিগদাৰ হয় ন। এইটো চৰকাৰৰ ওচৰত মানে ভিডিঅ'টো চৰকাৰে পায়, যাতে এনেকুৱা সমাধান ইয়াতে নহয়, সকলোকে মানে সকলো জেগাৰে সমাধান কৰক। এনেকুৱা নদী কাষৰীয়া মানুহে আলিটো ভঙাৰ লগে লগে এইপিনে ভাঙিছিলে এবাৰ, ইপাৰে আছে, ইপাৰে মই নেক্সট ভিডিঅ' বনাম, ক'ত ভাঙিছিলে দেখুৱাম। মানে খেতি পথাৰত বহুত দিগদাৰ হ'ল, তাতে মানে গাঁৱলীয়া মানুহ ন, খেতি কৰি খোৱাটো মেইন। খেতি কৰি নাখালেনো কেনেকৈ খাব। মাটিখিনি যদি গোটেইখিনি পানীয়ে উটুৱাই লৈ যায় ন, কি খাব মানুহ। একচুৱেলি মানে অকণমান মানুহ দেখিছোঁ তাত অকণমান যেন পাউডাৰ সানিছে, এনেকৈ তোলাতকৈ মানে মানুহখিনিক প্ৰব্লেম দিয়া হৈছে। বাঢ়িলে পানী কিমানমান পায়হি, ইমান পাই যায় কেতিয়াও। এইফালে মঠাই ভাঙি গ'ল এবাৰ। বহুত প্ৰব্লেম হয় ন এনেকুৱা, মানে তোৰ ঘৰত পানী উটুৱাই লৈ যাব, যেন টোপোলা বান্ধি থাকিবলগীয়া হয় এনেকুৱা বাৰিষা দিনত। এইবোৰ বহুত প্ৰব্লেম, মানে এনেকুৱা প্ৰব্লেম হয়। চৰকাৰে গুৰুত্ব ইমান দিয়া নাই। দুখীয়া মানুহ আমি কি কৰিম, আমিতো ইয়াত আছোহে আৰু একোতো কৰিব নোৱাৰোঁ আমি। বাকী এইটো আলিটো চাওক তুলিছে কেনেকৈ, মই ইয়াত কৈ আহিছোঁ বাৰু। এইখিনি চা, ইমানখিনি তুলিছে, এইখিনি তোলাতকৈ মানে মানুহৰ প্ৰব্লেম দিয়া হৈছে চাগে, মানে মুখত পাউডাৰ সানিছে, তেনেকুৱা হৈছে। এইটো অকল ইয়াতে নে অসমৰ বহুত জেগাত আছে যেন লাগিছে মোৰ আন্দাজ। চবতে আমাৰ ইয়াত যিমান মানে নদী কাষৰীয়া মানুহ নদী কাষৰীয়া মানুহ চবৰ তাতে এনেকুৱা প্ৰব্লেম, যে নদীখন আহিব উটুৱাই লৈ যাব, টোপোলা বান্ধি থাকিবলগীয়া হয় নদী বাঢ়িলেই। বহুত প্ৰব্লেমৰ মুখামুখি হ'বলগীয়া হয় প্ৰতিদিনাই। আপোনালোকে মানে ইয়াৰ ব্যৱস্থা ল'ব লাগে। ব্যৱস্থা কি ল'ম আৰু, আমাৰ ডাঙৰ মানুহ আছে, বেলেগেও কয়, কিন্তু ইমান গুৰুত্ব নিদিয়ে চৰকাৰে। ইমান গুৰুত্ব নিদিয়ে ন। এইটো চাওক আলি,
সঁচাকৈ বহুত প্ৰব্লেমত আছে দেই মানুহখিনি মানে অকণমান নদী বাঢ়িলে যদি ইমানখিনিমান পানী পায়হি ন সকলোৱে টোপোলা বান্ধি থাকিবলগীয়া হয় মানে নদী বাঢ়িলেই টোপোলা বান্ধিবলগীয়া হয় যাতে নৈ ভাঙি ঘৰ উটুৱাই লৈ যাব আমি মানে মানুহকেইটা যিমান যি গ'লেও বাচিব লাগিব ন তেনেকৈ ভাবি মানে সকলোৱে টোপোলা বান্ধি এইপিনে হেৰি মুকলি মানে ওখ জেগাত আশ্ৰয় ল'বলগীয়া হয় তেনেকুৱা আৰু এইডোখৰ চাওক গোটেই মানে নদী এইটো লিক হৈ আছে একেবাৰে উটুৱাই লৈ যাব এইবোৰ মানে বৰ বেয়া কাম কৰি আছে ইয়াত মানে নহয় অসমৰ মানে বহুত জেগাতে আছে এনেকুৱা প্ৰব্লেম যিটো আমাৰ নদী কাষৰীয়া মানুহৰ বাবে বহুত দিগদাৰ হয় আপোনালোকে চাওক আলিটো আপোনালোকক সম্পূৰ্ণ দেখুৱাম আজি আৰু গৰু দিবলৈও মানে খেতি পথাৰত সকলোতে খেতি কৰিবলগীয়া হয় ন গৰুটো ইয়াত দিবলগীয়া আছে ইয়াত এইটো চাওক কি খাই আছে বা এইটো কি খাই আছে বালি খাবলৈ দি থৈ গৈছে মানে তেনেকুৱা হৈছে এইটো নদীৰ মাজত দি থৈ গৈছে পানী আহিলে গৰুটোকে উটুৱাই লৈ যাব ফাৰ্ষ্ট পানী হয় ন দিগদাৰ হয় আৰু চাওক আলিটো এতিয়া তুলি ন সম্পূৰ্ণ বালি হৈ আছে এইপিনে মানে অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে তেতিয়া তুলিছে ভালকৈ তুলি দিয়া হ'লে মানে কোনো প্ৰব্লেম নাই এইটো সমানো কৰি নিদিয়ে মানে মানুহ এতিয়া এইপিনে অহা যোৱা কৰিবলগীয়া আছে এইপিনে যেন বাইকখন অকতীয়াকৈ যাবলগীয়া হয় বাইক এখন অহা হেঁতেন দেখুৱাব পাৰিলোঁ হ'লে এতিয়া মানে এতিয়া নাই বাৰু পাছত আপোনালোকক দেখুৱাম লুটি খাই অকতীয়া হৈ যায় লুটি খাই পৰি দিবগৈ তেনেকুৱা মানে আলিটো সমান কৰি দিব লাগে ন তুলিছে মুখত পাউডাৰ সানিছে মুখত পাউডাৰ সনাৰ দৰে মানে আলিটো তুলিছে তেতিয়া এইটো সমান কৰি দিব লাগে মানুহে যাতে অহা যোৱা কৰিব পাৰে ভালকৈ এইটো আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ মানে এইটো চাওক এইডোখৰ মানে গোটেইডোখৰ সহায় শেষ কৰি দিলে এইপিনেও মানে নাই অকল ওপৰত এইটো গলিটো চাই যাক গোটেই আলিটো সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আপোনালোকক আজি নদী পানী নাই বাৰু ইমান মানে বাঢ়িলে বহুত পায়হি ইয়াত এইটো চাওক আলি অকণমান আছে মানে আলি নদীখন যে ভাঙিবলৈ আৰু এটা প্ৰব্লেম হৈ আছে এইপিনে চাওক কিমান তলত আছে মানে মঠাৰিটোৰ পৰা এইপিনে চাওক একেবাৰে লাগিয়ে আছে আৰু মঠাৰিটোত মানে গাই নদীখন এখন গাই নদী বুলি কয় এখন মানে বহুত বালি আনে নদীখনে বালি পেলাই মানে এইপিনে ওখ কৰি নি আছে এইপিনে চাপৰ কৰি নি আছে যে ভাঙিলে মানে গোটেই সুঁতিটো এইপিনে গুচি আহিব আৰু গোটেই মানে ইয়াৰ মানুহৰ ঘৰ ভাঙি বৰ ওখ জেগাত আশ্ৰয় ল'ব লগা কৰিব মানে গৰু ম'হৰ বাবেও বহুত দিগদাৰ হ'ব এইডোখৰ চাওক বিশেষকৈ বোৱালিয়ে হ'লনে বা এইটো এইডোখৰ ৰুখ হৈ আছে এইডোখৰ মানে অকণমান এনেই যেনে তেনে তুলি দিছে আৰু নদীখন এইখন ওচৰতে আছে অকণমান আছে মানে ভাঙিবলৈ পানী বাঢ়িলে দিগদাৰ হ'ব আৰু এইডোখৰ চাওক আলি তুলিছে এইডোখৰ নাই এবাৰ নাই আৰু এবাৰ আছে মানে ইয়াত এইডোখৰ দেখুৱাই আছোঁ এনেকৈ আলি তোলে মানে এনেকৈ আমাৰ অসমৰ মঠাই চঠাইবোৰ এনেকৈ তোলে কিছুমান জেগাত ইয়াত এইডোখৰ নাই চাওক বালি এইডোখৰ নাই মানে এইডোখৰ আছে ইয়াত কি পাৰ্থক্য হ'ল বা এইডোখৰ মানে একে সমানকৈ তুলিছে তোলাতকৈ মানে নুতোলাই ভাল এইডোখৰ পৰা আকৌ তুলিছিলে এইডোখৰ চাওক
এইডোখৰ আলি তুলিছে। এইটো যাতে মানে এইবোৰ সমস্যা চৰকাৰ আগত পায়গৈ, মানে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে আমাৰ মুখ্যমন্ত্ৰী এইবোৰ জলমন্ত্ৰী সকলোৰে। এইটো আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ, মানে এইটো চাওক। এইডোখৰ মানে গোটেইডোখৰ সহায় শেষ কৰি দিলে, এইপিনেও মানে নাই, অকল ওপৰত এইটো গলিটো। চাই যাক গোটেই আলিটো সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আপোনালোকক আজি। নদী পানী নাই বাৰু ইমান, মানে বাঢ়িলে বহুত পাহি ইয়াৰ এইটো চাওক আলি। অকণমান আছে মানে আলি নদীখন যে ভাঙিবলৈ। আৰু এটা প্ৰব্লেম হৈ আছে, এইপিনে চাওক কিমান তলত আছে, মানে মঠাৰিটোৰ পৰা এইপিনে চাওক একেবাৰে লাগিয়ে আছে আৰু মঠাৰিটোত। মানে গাই নদীখন এখন গাই নদী বুলি কয়, এখন মানে বহুত বালি আনে নদীখনে, বালি পেলাই মানে এইপিনে ওখ কৰি নি আছে, এইপিনে চাপৰ কৰি নি আছে, যে ভাঙিলে মানে গোটেই সুঁতিটো এইপিনে গুচি আহিব আৰু গোটেই মানে ইয়াৰ মানুহৰ ঘৰ ভাঙি বৰ ওখ জেগাত আশ্ৰয় ল'ব লগা কৰিব, মানে গৰু ম'হৰ বাবেও বহুত দিগদাৰ হ'ব। এইডোখৰ চাওক বিশেষকৈ বোৱালিয়ে হ'লনে বা এইটো। এইডোখৰ ওখ হৈ আছে, এইডোখৰ মানে অকণমান এনেই যেনে তেনে তুলি দিছে আৰু। নদীখন এইখন ওচৰতে আছে, অকণমান আছে মানে ভাঙিবলৈ। পানী বাঢ়িলে দিগদাৰ হ'ব আৰু। এইডোখৰ চাওক আলি তুলিছে। এইডোখৰ নাই, এবাৰ নাই আৰু এবাৰ আছে মানে ইয়াত এইডোখৰ দেখুৱাই আছোঁ। এনেকৈ আলি তোলে, মানে এনেকৈ আমাৰ অসমৰ মঠাই চঠাইবোৰ এনেকৈ তোলে কিছুমান জেগাত। ইয়াত এইডোখৰ নাই চাওক বালি, এইডোখৰ নাই মানে এইডোখৰ আছে। ইয়াত কি পাৰ্থক্য হ'ল বা? এইডোখৰ মানে একে সমানকৈ তুলিছে, তোলাতকৈ মানে নোতোলাই ভাল। এইডোখৰ পৰা আকৌ তুলিছিলে, এইডোখৰ চাওক, এইডোখৰ আলি তুলিছে। এইটো যাতে মানে এইবোৰ সমস্যা চৰকাৰ আগত পায়গৈ, মানে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে আমাৰ মুখ্যমন্ত্ৰী এইবোৰ জলমন্ত্ৰী সকলোৰে। আৰু এইডোখৰ চাওক, এইডোখৰ ভাঙিছিলে এবাৰ, মানে এইডোখৰ গোটেই গাঁত কৰি দিছিলে, এইটো ডাঙৰ হৈ গৈছিলে। ইয়াত এতিয়া বস্তা দিছে বাৰু। এইডোখৰ এনেকুৱা গাঁতে হৈ আছে, গোটেই আলিটো এনেকুৱাই। আৰু কিমান দেখুৱাম আৰু, আপোনালোকে যদি মানে ভিডিঅ'টো চাই আছে ন, ইমানে শ্বেয়াৰ কৰক যে আমাৰ চৰকাৰৰ হাতত মানে ভিডিঅ'টো যায়, য'ত আমাৰ এনেকুৱা সমস্যাৰ বহু জেগাতে আছে, সকলো জেগাৰে সমস্যা সমাধান কৰে। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। এতিয়া বাই।